মণিপুৰৰ দৰে অসমতো সংঘটিত হৈছিল বৰ্বৰ কাণ্ড। গুৱাহাটীৰ ৰাজপথত উলংঘ কৰা হৈছিল এগৰাকী আদিবাসী যুৱতীক। ৰাজপথত উলংঘ কৰি উৎপীড়ন চলাইছিল এদল উন্মত্ত লোকে। 2007 চনত সংঘটিত হৈছিল এই জঘন্য ঘটনা, কিন্তু আজিও ন্যায় নাপালে ভুক্তভোগী যুৱতীগৰাকীয়ে। মণিপুৰৰ বৰ্বৰ ঘটনাৰ পাছতেই আৱেগিক হৈ পৰিল যুৱতীগৰাকী। মুখ ৰাজপথত উলংঘ কৰা হৈছিল। গুৱাহাটী চিটিত ৰাজপথত দৰাই দৰাই মুখ উলংঘ কৰিছিলে। সকলো কেমেৰাত বন্দী হোৱাৰ পিছতো একো ব্যৱস্থা লোৱা নহল। আজি তেখেতসকলৰ লাজ চৰম নোহোৱাৰ কাৰণে আজি যিটো বেলতলা কাণ্ড ঘটনা, ইমান ডাঙৰ বিশ্ব কঁপি যোৱা ঘটনাক আজি ওৰাঙক ন্যায় দিব নোৱাৰিলে। তেখেতে আজি কিয় ডিছমিছ কৰাইছে? ক'ব গ'লে সিহঁতে কেছটো ডিছমিছ কৰাইছে। মোৰ এটা পুৰা বিশ্বাস এটা হৈছে আজি আমাৰ এই মুখ্যমন্ত্ৰীহঁতে মিলি পেলাই কেছটো ডিছমিছ কৰাই দিছে। নহ'লে দুখী কিয় শাস্তি নাপাব? আজি কি মই আদিবাসী হওঁ বুলি কি মোৰ কি বোলে মই ছোৱালী নহয়, নাৰী নহয় নেকি? মণিপুৰৰ দৰে বৰ্বৰভাৱে গুৱাহাটীৰ ৰাজপথত উলংঘ কৰি এই আদিবাসী যুৱতীগৰাকীক উৎপীড়ন চলাইছিল এদল উন্মত্ত লোকে। ঘটনাৰ 15 বছৰ উকলি যোৱাৰ পাছতো ন্যায় নাপালে এই যুৱতীগৰাকীয়ে। ইয়াৰ পাছতেই প্ৰশ্ন উঠিছে, এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতী হোৱাৰ বাবেই বঞ্চিত হল নেকি এই যুৱতীগৰাকী? আদিবাসী সম্প্ৰদায়ৰ হোৱাৰ বাবেই এলাগী হল নেকি এইগৰাকী ভুক্তভোগী? মণিপুৰৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ গৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল ভুক্তভোগী যুৱতীগৰাকী। গুৱাহাটী চিটিত ৰাজপথত দৰাই দৰাই মুখ উলংঘ কৰিছিলে। আজি তেখেতসকলৰ লাজ চৰম নোহোৱাৰ কাৰণে আজি যিটো বেলতলা কাণ্ড ঘটনা, ইমান ডাঙৰ বিশ্ব কঁপি যোৱা ঘটনাক আজি ওৰাঙক ন্যায় দিব নোৱাৰিলে। তেখেতে আজি কিয় ডিছমিছ কৰাইছে? ক'ব গ'লে সিহঁতে কেছটো ডিছমিছ কৰাইছে। মোৰ এটা পুৰা বিশ্বাস এটা হৈছে আজি আমাৰ এই মুখ্যমন্ত্ৰীহঁতে মিলি পেলাই কেছটো ডিছমিছ কৰাই দিছে। নহ'লে দুখী কিয় শাস্তি নাপাব? আজি কি মই আদিবাসী হওঁ বুলি কি মোৰ কি বোলে মই ছোৱালী নহয়, নাৰী নহয় নেকি? আজি প্ৰধানমন্ত্ৰীয়ে কৈছে যে বেটি পঢ়াও বেটি বাচাও, এইটো শ্লোগান একচুৱেলি ক'ব গ'লে বন্ধ কৰিব লাগে। বেটি পঢ়াও বেটি বাচাও শ্লোগানটো মোৰ মতে আনিবই নালাগে। তেখেতসকলে এইটো ভুৱা এটা শ্লোগান ওলাইছে, কিন্তু বেটিৰ প্ৰতি তেখেতসকলে আজি এনেধৰণৰ অত্যাচাৰ কৰাই আছে। আজি ক'ব গ'লে বিজেপিৰ ডাঙৰ ডাঙৰ লিডাৰবিলাকে নাৰীৰ ওপৰত কিমান বেয়া বেয়া কাণ্ড কৰি গৈছে। ৰেপ কৰিছে, মাৰ্ডাৰ কৰি পেলাই দিছে। আজি বিজেপিৰ পৰাই এনেকুৱা ধুৰন্দ্ৰবিলাক ওলাই আহিছে। আজি ক'ব গ'লে বিজেপিৰ সেইদিনাখন অলপ দিনৰ আগতে আজি বিজেপিৰ নেতা এজনে আদিবাসীৰ ওপৰত মুখত পেচাব কৰি দিছিলে। এইটো বিজেপিৰ পৰা আজি বিজেপি চৰকাৰে ইমান ঘৃণনা কাম কৰি গৈছে। আজি এই বিজেপি যদি চৰকাৰক যদি আমি আকৌ আকলিয়াই ল'ম, আজি বিজেপি চৰকাৰ যদি নেক্সট টাইম আহে নহয়, ইয়াতকৈ আৰু ভয়ংকৰ ঘটনাবিলাক কৰি যাব বুলি মই ভাবোঁ। মোৰ মনত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজস্থানো হৈছে, পশ্চিমবংগতো হৈছে। তেতিয়াহ'লে তেখেতসকলে কি চাই আছে নেকি? কি সিহঁতে ব্যৱস্থা ল'ব পৰা নাই নেকি? আজি তেখেতে নিজৰ ঘৈণীয়েক বা নিজৰ ছোৱালীক সিহঁতে একদম পুৰা প্ৰটেষ্ট দি পেলাই ৰাখিব পাৰিছে, আৰু বেলেগ মহিলাক আপোনালোকে প্ৰটেষ্ট দি ৰাখিব নোৱাৰে নেকি? আপোনালোকে একমাত্ৰ ইলেকশ্যনক চিনি পায়, আপোনালোকে ভোটটো চিনি পায়, আপোনালোকে গান্ধীটো চিনি পায়। আপোনালোকে নাভাবিব এই গান্ধীটোক লৈ পেলাই আমি চাৰা জিন্দগী থাকিম বুলি। আপোনালোকে মৰিলে আপোনালোকে একো এটা লৈ যাব নোৱাৰিব, একমাত্ৰ আপোনাৰ শৰীৰটো লৈ যাব। কিন্তু আপোনালোকে নাৰী জাতিটোৰ প্ৰতি আপোনালোকে ইমান বেয়া কমেণ্ট নকৰিব কেতিয়াও। নাৰী যেতিয়া জাগি উঠিব নহয়, যেতিয়া নাৰীয়ে যদি মা কালীৰ যদি ৰূপ লয় নহয়, তেতিয়া ভয়ংকৰ সৃষ্টি হ'ব। আৰু এইটো কলি যুগত, আজি সত্য যুগত দ্ৰুপদীৰ লগত এইটো ঘটনা হৈছিল, আজি কিন্তু কলি যুগত এইটো ঘটনা কৰি আছে বিজেপি চৰকাৰে, ঘৃণনা কাম কৰি আছে। আজি যদি আমাৰ মুখ্যমন্ত্ৰীৰ ছোৱালী বা তেখেতৰ মিছেছৰ লগত যদি এই ঘটনাটো হ'লে হয়, তেখেতে কি এইটো মন্তব্য দিলে হয় নেকি? মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়তেই চৰ্চালৈ আন এক প্ৰসংগও। অসমৰ আদিবাসীক লৈ বিৰূপ মন্তব্য কৰিছিল ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে। এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সাক্ষাৎকাৰত আদিত্য খাকলাৰীয়ে কৈছিল, আদিবাসীসকলক অসমলৈ নিৰ্দিষ্ট সময়ৰ বাবে অনা হৈছিল। আদিবাসীসকলক এক প্ৰকাৰ প্ৰব্ৰজনকাৰী আখ্যা দিছিল আদিত্য খাকলাৰীয়ে। আদিত্য খাকলাৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ পাছতো ব্যৱস্থা নললে চৰকাৰে। জনগোষ্ঠীসমূহৰ মাজত সংঘাত সৃষ্টি কৰিব পৰা মন্তব্য কৰাৰ পাছতো মৌন হৈ থাকিল বিজেপি চৰকাৰ। পিছে সকলো জানি শুনিও বিভেদ সৃষ্টি কৰিব বিচৰা মন্তব্যত কিয় মৌন হৈ থাকিল বিজেপি চৰকাৰ? প্ৰশ্ন উঠিছে, মণিপুৰৰ ঘটনাৰ পৰা শিক্ষা ল'বনে অসম চৰকাৰে? কিয়নো মণিপুৰত পূৰ্বে চলি থকা সংঘাত মীমাংসা কৰা হ'লে হয়তো এনে পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। কিন্তু চৰকাৰৰ মৌনতাই যেন বিপদ মাতিলে মণিপুৰলৈ, যাৰ বাবে প্ৰশ্ন উঠিছে, অসমত বিভাজন সৃষ্টি কৰিব বিচৰা নেতাক নাকি লগাব কোনে? কিয় বিভাজনকামী মন্তব্য কৰিলে মৌন হৈ থাকে চৰকাৰ? কেৱল ভোটৰ অংকতে
শেষ হয় নেকি চৰকাৰৰ দায়বদ্ধতা? নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।